জন্মাষ্টমীৰ দিনাই অসমত ঘটিল এটা হৃদয় বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ আহিব। পথাৰত গৰু আনিবলৈ যোৱাৰ সময়তে বজ্ৰপাত পৰি প্ৰাণ হেৰুৱালে অসমৰ এজন যুৱকে। দুধনৈৰ কাৰিপাৰাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। যুৱকগৰাকীৰ নাম হৈছে প্ৰণৱ নাথ। নিহত প্ৰণৱ নাথ গোৱালপাৰা নাথযোগী ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যৰ উপৰিও ওপৰ বগুৱান শাখাৰ সাংগঠনিক সম্পাদক আছিল। ইমান কম বয়সতেই অকালতে হেৰুৱাই দুখত ভাঙি পৰিছে সমগ্ৰ অঞ্চলবাসী। জন্মাষ্টমীৰ দিনাই এনে মৃত্যু সঁচাকৈ বহু হৃদয় বিদাৰক। আৰু শেষত প্ৰণৱ নাথৰ বীৰে আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।